আমাৰ সকলোৰে মৰমৰ জুবিন দা যেহেতু আমাৰ মাজৰ পৰা বিদায় ল'লে, সেয়েহে আমাৰ সোণালী নগৰৰ সকলো লোক ওলাই আহিছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ। তেখেতে যেতিয়া জীয়াই আছিলে তেতিয়া কথাষাৰ কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আৰু সেই কথাষাৰ আমাৰ সকলোৰে অন্তৰাত্মা চুই গৈছে। আৰু এনেকুৱা এটা জাতি জনজাতি নাই যে তেখেতৰ কথা ভবা নাই। গোটেই অসমবাসীয়ে আজি কান্দি আছে জুবিন দাৰ কাৰণে। অকল অসমতে বুলি নহয়, গোটেই ভাৰতবৰ্ষত ইমূৰৰ পৰা সিমূৰলৈকে অকল তেখেতৰে চৰ্চা চলি আছে। আৰু তেখেতে যিবোৰ কাম কৰি থৈ গৈছে বা তেখেতৰ যি ভালপোৱা আছে আমাৰ প্ৰতি, সেই ভালপোৱা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেত সদায় আমাৰ মাজত অমৰ হৈ জীয়াই থাকিব। আৰু আমি তেখেতৰ কাৰণে আমাৰ সোণালী নগৰৰ যি মহিলাখিনি আছিলোঁ, আমি সকলোৱে দোৱা কৰিছোঁ, মনোপ্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ আত্মাটোৱে শান্তি পাওক আৰু তেখেত য'তেই থাকক ভালে থাকক আৰু আমাৰ মাজত সদায় দিনে অমৰ হৈ থাকক, তাৰে দোৱা কৰিছোঁ। জুবিন দাৰ প্ৰতি যি ভালপোৱা আছে আমাৰ সেয়া চিৰজীৱন থাকিব। সেয়েহে আমি সকলোৱে বিচাৰোঁ জুবিন দাৰ এটা ডাঙৰ প্ৰতিমূৰ্তি হওক, কিয়নো যেতিয়া বাহিৰৰ দেশৰ পৰা কোনোবা মানুহ আহিব তেতিয়া যাতে প্ৰশ্ন কৰিব নোৱাৰে এজন কোন বুলি, কাৰণ তেখেত সংগীত জগতৰ এজন ৰজা। জুবিন দা আমাৰ মাজত আছে আৰু থাকিব।